ৰাজ্যৰ এছআইআৰক লৈ সৰব হৈছে আমচু। বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ দিয়াৰ প্ৰয়োজন নাই সংখ্যালঘুৱে। নাগৰিকত্ব প্ৰমাণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল আমচু। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক স্মাৰক পত্ৰ আমচুৰ। অসমত কোনো এছআইআৰৰ প্ৰয়োজন নাই। এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰো প্ৰয়োজন নাই। এনআৰচিত অন্তৰ্ভুক্ত হোৱা সকলৰ নাম এছআইআৰৰ সময়ত ভোটাৰ তালিকাত পোনপটীয়াকৈ অন্তৰ্ভুক্ত কৰক। এনআৰচিত চূড়ান্ত তালিকাত বাদ পৰা সকলক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে সম্পূৰ্ণ নোহোৱালৈকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবলৈ আহ্বান আমচুৰ। পৰৱৰ্তী খবৰ, শিৱসাগৰক মিয়া শ্ৰমিকক গৰ্জন দি আটক বীৰ লাচিত সেনাৰ সদস্য। 5জনকৈ বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ সদস্যক আটক আৰক্ষীৰ। উত্তপ্ত পৰিস্থিতি শিৱসাগৰত। শিৱসাগৰত মিয়া শ্ৰমিকক গৰ্জন দি আটক বীৰ লাচিত সেনাৰ সদস্য। 5জনকৈ বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ সদস্যক আটক কৰে আৰক্ষীয়ে। শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে 5জনকৈ সদস্যক। আৰক্ষীয়ে আটক কৰাৰ পিছতে চিতু বৰুৱাৰ প্ৰত্যুত্তৰ। শিৱসাগৰ প্ৰশাসনে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান চলাব লাগিছিল। তাৰ বিপৰীতে 5জন সদস্যকহে আটক কৰিলে। আটক কৰা সদস্যক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী চিতু বৰুৱাৰ। পৰৱৰ্তী খবৰ, ৪৭জন মিয়া শ্ৰমিকক উভতাই পঠিয়ালে জাতীয় সংগ্ৰামী সেনা বীৰ লাচিত সেনাই। মানকাচৰৰ পৰা বাছ ভাড়া কৰি শিৱসাগৰলৈ আহিছিল মিয়া শ্ৰমিক। শিৱসাগৰৰ পৰা বাছে বাছে মিয়া শ্ৰমিকক উভতাই পঠিয়ালে চিতু বৰুৱা আৰু বীৰ লাচিত সেনাই। মানকাচৰৰ পৰা বাছ ভাড়া কৰি শিৱসাগৰলৈ আহিছিল মিয়া শ্ৰমিক। শিৱসাগৰৰ ৰুদ্ৰসিং ক্ৰীড়া প্ৰকল্পত কাম কৰিবলৈ মানকাচৰৰ পৰা আহিছিল মিয়া শ্ৰমিকসকল। ৪৭জন মিয়া শ্ৰমিকক উভতাই পঠিয়ালে জাতীয় সংগ্ৰামী সেনা আৰু বীৰ লাচিত সেনাই। শিৱসাগৰৰ পৰা বাছে বাছে মিয়া শ্ৰমিকক উভতাই পঠিয়ালে চিতু বৰুৱা আৰু বীৰ লাচিত সেনাই। পৰৱৰ্তী খবৰ, বিলাসীপাৰাত নিশা ভয়ংকৰ ঘটনা। চুৰিৰ অভিযোগত এজন যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড। উত্তপ্ত পৰিস্থিতি বিলাসীপাৰাত নিশা ভয়ংকৰ ঘটনা। আইন হাতত তুলি শ শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি। হাত ভৰি বান্ধি প্ৰসাৰ কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পৱন কুমাৰ জৈন নামৰ এজন ব্যৱসায়ীৰ দোকানৰ পৰা চাউল চুৰি কৰাৰ অভিযোগ। বিলাসীপাৰা চহৰৰ 12 নং ৱাৰ্ড স্থিত চক বজাৰত সংঘটিত এই ঘটনা। চুৰিৰ অভিযোগত এজন যুৱকক প্ৰহাৰ কৰিছিল গুৰুলাগুৰুলকৈ। ধন্যবাদ। ভিডিঅ'টি লাইক কৰি শ্বেয়াৰ কৰি দিব।